এইবাৰ জোনবিৰিটো অকণমান বেলেগ ডিজাইনত বনালোঁ। মই আকৌ পাই গ'লোহি শিৱসাগৰ এটা বস্তু নিবৰ বাবে আৰু এইফালে এযোৰ ঝুমকা বনালোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ডিম্পল বৰাগোহাঁই মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কালি ভিডিঅ'টোতো গম পাইছিলে যে বহুত দেৰিলৈকে কাম কৰি মোৰ অৱস্থা একদম বেয়া হৈ গৈছিল। আজি অকণমান ভাল পাইছোঁ বাৰু, মানে দিনত ঠিকে থাকে, ৰাতিহে চকুটোৱে বৰ বেছি আমনি কৰে। কালি বহুত বেছি কৰিছিল আৰু এতিয়া লাগোগৈ আৰু চাহ তাহ খাই উঠিলোঁ যিহেতু কামত লাগো, কাইলৈ পঠাবই লাগিব। আৰু ফুলিযোৰ যে দেখাইছিলোঁ কালিহে মই টোপনি আৰু বিষতে চাগে পোন দেখিলোঁ। এতিয়া দেখিছোঁ গোটেই অৱস্থাই নাই, ইপাতৰ লগত সিপাত নিমিলে, সেইটোও ঠিক কৰিব আছে, কালাৰো কৰিব আছে। বাকী সেইখিনি কাম গোটেইখিনি কৰোঁগৈচোন বলক এতিয়া। এইফালে নেক পিচটোত কালাৰ কৰা হৈ গ'ল আৰু এইযোৰ হৈছে ফুলিযোৰ। সঁচাকৈ কৈছোঁ ফুলিযোৰে মানে অৱস্থা বেয়া কৰি দিছে মোক। এনেকুৱা গালি খাইছোঁ নহয় মই আকাশৰ পৰা। তাক দেখাওঁ হৈছে নাই চাহ বুলি, ইহঁতক দেখাওঁ হৈছে নাই চাহ বুলি, সিহঁতি কয় নাই হোৱা। যেনে তেনে মিলাই মেলি চিচো নাইকিয়া হ'ল মাৰি দিবলৈ ইপাতৰ লগত সিপাত মিলাই পেলাওঁ বুলি। কিন্তু মানে এতিয়া মই কেঁচিৰে কাটি যেনে তেনে মিলাইছোঁ। তাকে এতিয়া কালাৰ কৰোঁ আৰু কালাৰ কৰাৰ পাছত এইফালে আহি গ'লোঁ মই ভাত পাতিবলৈ বুলি। ভাতটো পাতিলোঁ আৰু লেটা, এইফালে কোনে লেটা খাই ভাল পায় বাৰু, বহুতে বেয়া পায় দেই। মই এইফালে ফ্ৰাই কৰি ল'লোঁ কাৰণ ঘৰৰ পৰা মায়ে দি পঠাইছিল। অকণমান শুই গ'লোঁ, এতিয়া উঠিছোঁহে, মানে বহুত বেছি গাটো বেয়া লাগিল সেইকাৰণে শুই গৈছিলোঁ। এতিয়া উঠিছোঁ, দোকানৰ পৰা আহোঁগৈ। মই আহিলোঁগৈ, এইটো পাৰ্চেল এটাও থৈ গৈছিলে মানে কি বাৰ নামত আহিছে, তাকে লৈ আহিলোঁ, দোকানখনতে থৈ গৈছিলে বাৰু। এতিয়া খুলি চাব লাগিব কি আহিছে কি কথা। পাৰ্চেলটো খুলি এইফালে আহিলোঁ চাহ খাবলৈ, গাখীৰ চাহ আৰু ৰুটি, মানে মাজত আলু ভৰাই দিছে এনেকৈ পিটিকা কৰি ধুনুৱে বনালে আজি। এইফালে নিনিয়েও খাইছে, তাকে খাই লওঁ আৰু। কালাৰ ধুনীয়াকৈ শুকাই গ'ল। এতিয়া মই ইয়াতে ষ্ট'ন লগাম। কালি যিটো জোনবিৰিত ষ্ট'ন লগাইছিলোঁ এতিয়া ৰ'দত দি থৈছোঁ। মানে কি হয়, ৰ'দ পালে মানে সোনকালে শুকাই যায় বস্তুটো, কিন্তু যিহেতু কালি ৰাতি বনাইছিলোঁ, ৰ'দ চ'দ পোৱা নাছিলোঁ, সেইকাৰণে আজি অকণমান দি দিছোঁ, নহ'লে কালাৰটো মানে কোমল টাইপ হৈ আছে। এয়া ৰ'দত দি থৈছোঁ। এইবাৰ অকণমান বেলেগ ডিজাইনত বনাইছোঁ, একদম চিম্পলকৈ এনেকৈ ষ্ট'ন লগাই দিছোঁ। জোনবিৰিটো ৰ'দত দি গা পা ধুই ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ শিৱসাগৰ। মানে যিটো অৰ্ডাৰ আছিল সেই তাত আৰু এটা বস্তু এড কৰিব লাগে, কিন্তু ইয়াত মানে সেইবিলাক বস্তু নাপায় আৰু যোৰহাটতো ক'ত পায় কি কথা মই ইমান ভালকৈ নাজানো। যিহেতু শিৱসাগৰৰ পৰাই কিনি থকা হয় সেইকাৰণে যাওঁ তালৈকে। এতিয়া গৈ আহোঁগৈ, ঘূৰি আহিমগৈ বুলি ভাবিছোঁ। কি হয় কি কথা নাজানো আৰু, ঘৰ নাপামগৈ, টাউনৰ পৰাই উভতিম। আৰু এতিয়া মানে পাৰ্চেলটো আজি নপঠালেও হ'ব, কাইলৈ পঠাম বুলি তেখেতক কৈ দিলোঁ। যিজনে অৰ্ডাৰ কৰিছিল তেখেতক কৈ দিলোঁ, তেখেতে হ'ব বুলি কৈছে, সেইকাৰণে এতিয়া আনি লওঁগৈ। চাৰিআলিলৈকে বেটেৰীত গৈছোঁ, সেইডোখৰ মেজিকত যামগৈ আৰু মই এতিয়া পাই গ'লোহি যোৰহাট। মেজিকৰ পৰা নামি টেম্পু লৈ আহি আছোঁ ISBT-লৈ। আহি পাই গ'লোহি, ভটিয়াপাৰতে নামিলোঁ আৰু আকাশ গৈছে এতিয়া। মই সেইদিনা দেখাইছিলোঁ যে চাহ খাইছিলোঁ, হেল্ল' মহৰ গাখীৰ চাহ, তাকে আনিবলৈ গৈছে। মানে মোৰ গাটো ইমান বেছি বেয়া লাগিছে সেইকাৰণে ইয়ালৈকে লৈ আহোঁ বুলি কৈছে। এনেও গাটো অকণ বেয়া লাগিয়ে আছিলে যে পটককৈ গুচি আহিলোঁ, সেইকাৰণে আৰু অকণমান বেয়া লাগিছে মানে। চাহ আৰু কেক আনিলে, তাকে খাই লওঁ, খাই বৈ আকৌ বজাৰ কৰিবও যাব আছে, টাউন পামগৈ। এতিয়া আমি শিৱসাগৰবাসীৰ প্ৰিয় ঠাই পুখুৰী পাৰ পাইছোঁহি। এইফালে আহিলে সঁচাকৈ মন চন সকলো ভাল লাগি যায়। ইয়াৰ মৃদু বতাহ আৰু গছ গছনি আমাৰ মন চন ভাল লগাই দিয়ে। মানে একদম দৌলৰ বেক চাইডে আছোঁ। আমি আহি পালোহি এইফালে থাউৰা। মানে ইয়াতে চিকেন পকৰা বহুত ভাল পোৱা যায়, আমি ইয়াতে খাওঁ প্ৰায়, সেইকাৰণে আহিছোঁ। খাই পেলাই মই যামগৈ আৰু। এইফালে ফ্ৰাইড ৰাইচ আৰু এইফালে চিকেন পকৰা, এইফালে আকাশ আৰু এইটো ফ্ৰাইড ৰাইচ। সেইভাগ হৈছে থাউৰা দল আৰু আমাৰ খায়ো হৈ গ'ল। এতিয়া মই গৈ থাকোঁ আৰু প্ৰগতিতে এতিয়া মই যাওঁগৈ আৰু, বাই বাই। সেই ৰুম পাই গ'লোহি, 8:30 হ'ল এতিয়া আৰু এতিয়া ফ্ৰেছ হৈ মেলি জোনবিৰিটোত লাগিম আৰু। বাকী চবটো হৈয়ে আছে, অকল তাত বাৰ্নিছ মাৰিব আছে আৰু লগতে চেইনডাল গাঁঠি দিব আছে, মানে মণি লগাই পেলাই লেচডাল লগাই দিব আছে। তাৰপাছত কমপ্লিট হৈ যাব। বাকীখিনি দেখাম, গোটেইখিনি অৰ্ডাৰ পেকিং কৰা ভিডিঅ' বেলেগ ভিডিঅ'ত পাব। ঠিক আছে তেনেহ'লে দেখাই মেলি ভিডিঅ'টো সামৰি দিম আৰু। এইটো হৈছে জোনবিৰিটো। এইবাৰ অকণমান বেলেগ ধৰণে বনাইছোঁ জোনবিৰিটো, মানে ষ্ট'নখিনি এটা কালাৰতে দিছোঁ। বাৰু কেনেকুৱা লাগিছে জনাব। আৰু এইফালে হৈছে ঝুমকাযোৰ। এইখিনিতে ভিডিঅ'টো সামৰি দিওঁ, অন্য এটা ভিডিঅ'ৰ সৈতে